খাওঁ। My channel Vikas 2 Vlogs. আজি আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ চাহ বাগিচালৈ আৰু আমাৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰ দূৰত চাহ বাগিচাখন কিমান দিন পিছত আহিলোঁ ক'ব নোৱাৰোঁ আহিম বুলি অহা নহয় আৰু আজি অলপ টাইম পালোঁ অকলে অলপ ফুৰিবলৈ আহিছোঁ এনেকুৱা সেউজীয়া পৰিৱেশত আপোনালোকক দেখুৱাম সেউজীয়া পৰিৱেশটো আৰু সেউজীয়া পৰিৱেশত ফুৰি ভাল লাগে কিছুমানেতো মৰ্ণিং ৱাক কৰিবলৈ আহে ইয়াতে বৰ ধুনীয়া ঠাই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে দেখি আছে আৰু মোৰ চেনেলত এনেকুৱা টাইপৰ ভিডিঅ' আহি থাকে মাজে উইকলি 1-2-3টা ভিডিঅ' আহে তো আপোনালোকে যদি ভিডিঅ'বিলাক চাবলৈ ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰি দিব লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো চোৱাৰ এটা সুযোগ কৰি দিব আৰু মোক এই ভিডিঅ' বনাবলৈ আগ্ৰহ দিয়ে এইবিলাক লাইক আৰু কমেণ্টে তো আপোনালোকে এটা ছাবস্ক্ৰাইবে মই আৰু ভিডিঅ' বনাব পাৰিম মোক ইমান আগ্ৰহ দিয়ে আৰু আপোনালোকে দেখি আছে আজিৰ ভিউটো বৰ ধুনীয়া ভিউ ইফালে চাওক চাহ বাগিচাবিলাক চাহ গছবিলাক কেনেকুৱা সমান কৰি কাটি থৈছে আৰু ইয়াৰ পৰাই এইবিলাক পাতা উঠাই লৈ গৈ তাৰপিছত চাহ তৈয়াৰী কৰে আপোনালোকক দেখুৱাই আছোঁ আৰু এইবিলাক চাহে আমি খাওঁ এইবিলাকৰ পৰা বহুত কোৱালিটিৰ চাহ ওলায় আৰু এইটো ফেক্টৰীত আমাৰ ইয়াতে এইটো চাহ বাগিচাৰ এটা ফেক্টৰী আছে ফেক্টৰীত যাই এইবিলাক বনায় আৰু বহুতো কৰ্মচাৰী ইয়াতে কাম কৰে ইয়াতে হাজিৰা চিষ্টেম বা আৰু কিবা চিষ্টেম আছে মই ইমান নাজানো ইমান ক'ব নোৱাৰোঁ আছে বহুতো চিষ্টেম আছে বহুতো মানুহে ইয়াতে কাম কৰি জীৱিকা নিৰ্বাহ কৰে আৰু আমাৰ অসমৰ বিখ্যাত এইটোই হয় চাহ বাগিচা আৰু অসমটো বিখ্যাত চাহৰ কাৰণেই অসম বিখ্যাত আপোনালোকে নিশ্চয় জানে আৰু এইটোই চাহ আমি খাই পাওঁ আৰু এইটোই চাহ আমি ৰাতিপুৱা খাওঁ গধূলিও খাওঁ খাই কিনে ভাল লাগে সকলোৱে খায় চাহ সকলোৱে চাহ খাই ভাল পায় আৰু আজি আপোনালোক অলপ চাহ বাগিচাখন অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে দেখিছে আৰু মানে কোনোবাই চাহ বাগিচা নিজ চকুৰে দেখা নাই সেইকাৰণে আজি এটা ভিডিঅ' বনাই দিলোঁ চাহ বাগিচাৰ ওপৰত তো আপোনালোকে দেখি আছে চাহ বাগিচাখন বৰ ধুনীয়া চাহ বাগিচা আৰু মই বেক কেমেৰাৰে আপোনালোকক আৰু অধিক দেখুৱাবলৈ চেষ্টা কৰিম তো মোৰ ভিডিঅ'টো চাব আৰু শেষ পৰ্যন্ত লাষ্ট পৰ্যন্ত চাই থাকিব ভিডিঅ'টো বৰ ভাল পাব চাই আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে আৰু আপোনালোকে চাহ খায় নে নাখায় কি চাহ খায় সেইটোও কমেণ্ট কৰি জনাব তো আহক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ বলক Got enough of every melody, they all sound the same. Yeah, for my broken heart, no remedy, but maybe if you stay, we can get away with it. 'Cause you make me love my imperfections, answer all my questions, just to show me what's on the other side of inhibition. Apologies, my baby. চাহ বাগিচাটো বৰ ধুনীয়া কিমান ধুনীয়া চাহ বাগিচা আৰু ইয়াতে ৰাতিপুৱা বহুতো মানুহ আহে মৰ্ণিং ৱাক কৰিবলৈ আমি ইমান দূৰৰ পৰা নাহোঁ কেইদিনমান পিছত আহিবলৈ চেষ্টা কৰিম আৰু পুৱাতে 2-এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক দেখুৱাম কিমান ধুনীয়া চাহ বাগিচা আৰু পুৱা টাইমত কেনেকুৱা থাকে চাহ বাগিচাটো বা এইটো এটা সেউজীয়া পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মাজত এটা পকা ৰাস্তা আছে দেখি আছে আপোনালোকে আৰু চাহ বাগিচাটো চাওক না কিমান ধুনীয়া লাগিছে
আপোনালোকে চাই বা কেনে পাইছে অলপ কমেণ্ট কৰি জনাবচোন কেনে পাইছে আপোনালোকে চাই আৰু নিজ চকুৰে দেখিলে আৰু ভাল দেখে আপোনালোকে নিশ্চয় জানে কেনেকুৱা দেখে তো আপোনালোকক দেখুৱালোঁ আজিৰ চাহ বাগান চাহ বাগিচাখন আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে এই অলপ সৰু সুৰা এটা ভিডিঅ' বনালোঁ আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰি দিব আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোত নতুন হ'লে এটা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ জয় হিন্দ বন্দে মাতৰম